খুব ভাল লাগিছে কাৰণ নমিনেশ্যন দিয়াটো আজি শান্তিপূৰ্ণ হিচাপে হৈ গৈছে, তাতে কোনো বিসংগতি হোৱা নাই। যিখিনি আমাৰ ডকুমেণ্টছ লাগে সকলো ক্লিয়াৰ আছে আৰু লগতে স্কুটিনি আছে 4 তাৰিখে। এই স্কুটিনিৰ পৰা আকৌ নিজাববীয়া লাগিব কাৰণ আজি বহুতো ইয়াতে নিৰ্দলীয় হিচাপে কেন্দ্ৰীয় বহুত আহিছে, তেওঁলোকে আশা ভৰসা কৰি আহিছে। কিন্তু আমাৰ GSP দলটোৰ আজি ইয়াতে আহিছোঁ, নিশ্চয় বিপুল সহযোগৰে আহিছোঁ। আমাৰ হাজাৰ মোটামুটি 10-12 হাজাৰ লোক আহিছে, আহি সন্মুখীন হৈ মোক আগবঢ়াই দিছে। তেওঁলোকক সকলো মোৰ লগত সকলো সতীৰ্থক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ যে মোৰ কাৰণে ইমান কষ্ট কৰি ৰ'দে পোহৰে আহি হ'লেও আমাৰ এই জেগাত উপস্থিত হৈছে আৰু তেওঁলোকে মোক নমিনেশ্যনলৈকে আগবঢ়াই দিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। দিনবাৰ চাই আমি চাইছোঁ কাৰণ আমাৰ 10:37 আমি গেটৰ ভিতৰত সোমাব লাগে, আমি সোমাইছোঁ ঠিক টাইমমতে আমি সোমাইছোঁ, আমি পিছত থকা নাই আৰু লগতে ঘনকৰ দিনবাৰ চাই আমি আগবাঢ়িছোঁ। ফলাফল 100%, 120% অ'কে। কাৰণ আজি যি নেকি আমাৰ 10-12 হাজাৰ মানুহ আহিছে, তেওঁলোকৰ পৰা যদি দুটাকেও ভোট দিয়ে পাওঁ তেতিয়া 12-24 হাজাৰ, আমাৰ 24 হাজাৰ ভোটৰ প্ৰয়োজনে নাই। এইবাৰ কিন্তু মাত্ৰ 15 পৰা 14 হাজাৰৰ ভিতৰতে মানুহৰ জিতা এইটো কেছটো দেখা হ'ব। আপোনাৰ এগেইনষ্টে এগৰাকী বিধায়কে প্ৰতিদ্বন্দ্বিতা কৰে, সেইটো বিধায়কটা চাওকচোন, বিধায়কতো ক'ব নাযায়, দেখে বিধায়ক আহিছে খেলিবৰ কাৰণে, কিন্তু ৰাইজে বিবেচনা কৰিব। সেই বিধায়কজনক ৰাইজে বিবেচনা আগতে উৎসাহ গ্ৰহ ব্ৰহ্মক আমি ইয়াতে বিপুল ভোটৰে MLAত আমি জিতাইছিলোঁ, কিন্তু আমাক ক'ত দেখা দিলে, আজিলৈকে ধৰা দিয়া নাই, আজিতো এটা চুহি পোৱা নাই, আজিৰ পৰা কিবা এটা বিচাৰিলে তেওঁক নাপাওঁ। ঠিক তেনেকৈ যদি আজি নিজৰ জেগাৰ মানুহ ইমানখিনি UPPৰ লগ আছিল, ইমান কেণ্ডিডেট আছিল, তেওঁলোকক নিদি যদি তেওঁ অন্য ঠাইৰ জেগাৰ পৰা মুছলপুৰৰ পৰা আহি বোলে বাগানপাৰাৰ পৰা আহি দিব লগা হ'ল, তাতকৈ দৰ্শনীয় কি আমাৰ ইয়াৰে সকলো UPPৰ দল সকলো সদস্য অপমান কৰাৰ নিচিনা হ'ল। কাৰণ কিয় অপমান কৰাৰ নিচিনা হ'ল যে ইমানজন কেণ্ডিডেট থাকিও যদি নিদি যদি অন্য ঠাইৰ এজন কেণ্ডিডেট দিয়ে, তাতকৈ লাজৰ কথা একো নাই। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে নেকি? একো নোৱাৰে, সিনো কি কৰিব, তাৰ লগতো কেইজন মানুহ আছে, 6-7জন মানুহ ঘূৰি আছে, ঘূৰি কি কৰিব। আমি বিজেপি যিমানেই যি নকৰক কিয়, মোৰ লগত যদি 12 হাজাৰ মানুহ আহিছে, আপুনি চিন্তাধাৰা কৰে 12 হাজাৰ গোটেইখিনি আহিল, তেওঁলোকৰ পৰিয়ালৰ কিমানজন ঘৰত আছে, সকলোৱে যদি দিয়ে তেতিয়াহ'লে আমাৰ 40 হাজাৰৰ ওপৰত ভোটটো যাব। কিন্তু আহাকেইটাহে মই গন্তি কৰিছোঁ, দুটাকে 12-37 হাজাৰ, যদি 3টা 37 হাজাৰ হয়, যদি আৰু দুটাকে ধৰে 12-24 হাজাৰ হয়, গতিকে সেইখিনি ক'ব লগা একো নাই।